PM-Kisaনৰ 20তম কিস্তি আহি গৈছে। কেতিয়াকৈ পাব, কিমান টকাকৈ পাব, কোনে কোনে পাব আৰু কোনে কোনে নাপায়, সম্পূৰ্ণ জানিবলৈ মোৰ এই ভিডিঅ'টো শেষলৈকে চাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সুমিয়ে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই সুমি অসম এডুকেশ্যন নামৰ ইউটিউব চেনেলটোলৈ। আপোনালোকে PM-Kisaনৰ 20তম কিস্তিৰ বাবে অপেক্ষা কৰি আছে নেকি? আজি মই আপোনালোকক জনাম কিমান টকা কেতিয়া পাব, কেনেকৈ চাব আপোনাৰ নাম তালিকাত আছেনে নাই, আৰু নতুন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব পাৰিব তাৰ বিষয়ে মই আপোনালোকক জনাম। ভিডিঅ'টো একদম শেষলৈকে চাব, নহ'লে বুজি নাপাব, ঠিক আছে? PM-Kisan হৈছে ভাৰত চৰকাৰৰ এটি যোজনা, য'ত কৃষকসকলক বছৰেকত ৬,০০০ টকাকৈ দিয়া হয় ৩টা কিস্তিত, ২,০০০কে। এতিয়া 20তম কিস্তি ঘোষণা কৰা হৈছে। যিসকল যোগ্য কৃষক তেওঁলোকে এই কিস্তিটো পাব। ইয়াত কোনসকল কৃষকে এই পইচাটো পাব জানো আহক। নাম্বাৰ 1, নাম PM-Kisaনৰ তালিকাত থাকিব লাগিব। নাম্বাৰ 2, KYC সম্পূৰ্ণ হ'ব লাগিব। নাম্বাৰ 3, মাটি তেওঁলোকৰ নিজৰ নামত থাকিব লাগিব, বেলেগৰ নামত থাকিলে নহ'ব। PM-Kisaনৰ 20তম কিস্তি কেতিয়া আহিব? বৰ্তমান খবৰ অনুসৰি 2025 চনৰ আগষ্ট মাহত 20তম কিস্তিৰ টকা কৃষকৰ একাউণ্টত জমা হ'ব। মোদীজীয়ে ইতিমধ্যে এই কিস্তি ঘোষণা কৰিছে আৰু অতি শীঘ্ৰে এই টকা দিবলৈ আৰম্ভ কৰিব। কোনসকল লোকে এই পইচা নাপায়? যিসকল লোকে KYC কৰা নাই, ভুল তথ্য দি এপ্লাই কৰিছে, তথ্যৰ লগত আধাৰ কাৰ্ডৰ মিল নাই, এইসকল লোকে ইয়াৰ পৰা বঞ্চিত হ'ব, ঠিক আছে? যদি আপোনালোকৰ এনেকুৱা খেলিমেলি হৈ আছে, আপোনালোকে এইবোৰ ঠিক কৰিবলৈ PM-Kisaনৰ ৱেবছাইটত গৈ লৈ KYC আৰু নাম মিলাই চাব পাৰিব, ঠিক আছে? আপোনালোকক ইয়াৰ ওপৰত যদি ভিডিঅ' লাগে মোক এটা কমেণ্ট কৰি জনাব, মই নিশ্চয় আপোনালোকক হেল্প কৰিম, ঠিক আছে? নাম তালিকাত আছেনে নাই কেনেকৈ চাব? তাৰ বাবে আপুনি বেলেগলৈ যোৱা কোনো প্ৰয়োজন নাই, আপোনাৰ নিজৰ মোবাইলৰ সহায়তে আপুনি চাব পাৰিব, ঠিক আছে? কেনেকৈ চাব পাৰিব মই আপোনাক জনাই আছোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ ক্ৰ'ম ব্ৰাউজাৰ নাইবা আপোনাৰ গুগল যে তাতে আপুনি টাইপ কৰিব PM-Kisan ষ্টেটাছ, ঠিক আছে? নাইবা অফিচিয়েল ৱেবছাইট www.pmkisan.gov.in তাত গৈ আপুনি চাৰ্চ কৰি দিলেও ৱেবছাইটটো খোল খাই যাব, ঠিক আছে? ৱেবছাইটত গৈ বেনিফিচিয়াৰী ষ্টেটাছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনাৰ মোবাইল নাম্বাৰ অথবা আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো তাত বহাই দিব, ঠিক আছে? তাত আপোনাৰ নাম আছেনে নাই, আপোনাৰ পইচা জমা হৈছেনে নাই আপুনি একেবাৰে চাব পাৰিব। ইমানতো যদি আপোনালোকে বুজি পোৱা নাই মোক এটা কমেণ্ট কৰি জনাব, মই আপোনালোকক ভিডিঅ'ৰ সহায়ত আপোনালোকক বুজাবলৈ চেষ্টা কৰিম, ঠিক আছে? তেতিয়া আপোনালোকে ভালধৰণে বুজি পাব। ইয়াৰ পিছতে আহিলে নতুনকৈ নাম অন্তৰ্ভুক্ত কেনেকৈ কৰিব। নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব বিচৰা কৃষকসকলে অনলাইন আবেদন কৰিব লাগিব। PM-Kisaনৰ ৱেবছাইটত গৈ লৈ নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত এণ্টাৰ কৰিব। যদি নোৱাৰে কমেণ্ট কৰি জনাব, এটা মই ভিডিঅ'ৰ সহায়ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ক্লিক কৰাৰ পিছতে তাতে আপোনালোকক কেইটামান ডকুমেণ্ট বিচাৰিব, ডকুমেণ্টকেইটা মই কৈ দিছোঁ। আপোনাৰ নিজৰ আধাৰ কাৰ্ড বিচাৰিব, নিজৰ মাটিৰ কাগজ বিচাৰিব, বেংক ডিটেইলছ বিচাৰিব, ঠিক আছে? মোবাইল নাম্বাৰ বিচাৰিব, তেনেধৰণে কিছুমান ডকুমেণ্ট। KYC কৰাটো বাধ্যতামূলক। শেষত এটা কথাই কওঁ, আপুনি যদি কৃষক, আপোনাৰ যদি নিজৰ মাটি আছে, সকলো যদি ডকুমেণ্ট নিজৰ নামতে আছে, তেতিয়াহ'লে আপুনিও এই সুবিধা পাব লাগিব। সেইবাবে আপুনিও এপ্লাই কৰক। যদি এপ্লাই কৰিব নোৱাৰে মোক এটা কমেণ্ট কৰি জনাব, কেনেকৈ এপ্লাই কৰে সেইটো মই আপোনালোকক ভিডিঅ'ৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু সুমি অসম এডুকেশ্যন নামৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি আপোনাৰ মনত কিবা প্ৰশ্ন উদয় হৈছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে? এতিয়ালৈ আহোঁ, বাই বাই।